সংস্কৃতি সংস্কৃতি এটা জাতিৰ মূল মেৰুদণ্ড। সংস্কৃতি নহলে এটা জাতি জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ সকলো জাতি উপজাতিৰ সংস্কৃতি তেওঁলোকৰ খেতি শস্য উৎপাদনৰ মাজেৰে সৃষ্টি হয় আৰু এই সৃষ্টিতে কাৰ্বিসকলে তেওঁলোকৰ জাতীয় জীৱন আগুৱাই লৈ যায়। আমি পাহাৰীয়া যুৱক যুৱতী, আমি কোনোফালে পিছপৰা নহয়। খেতিয়ে হওক বা শিক্ষাই হওক বা আধুনিক যুগৰ কোনো কৰ্মতে আমি ৰৈ থকা নাই। এই ভাৱৰে প্ৰকাশ কৰিবলৈ লৈছে শিল্পী জোন্স ইংতি কাঠাৰে তেখেতৰ এই গীতৰ মাজেৰে। প্ৰাচীন কালৰে পৰা কাৰ্বিসকলৰ নিজস্ব শাসন ব্যৱস্থা আছে। সেইমতে তেখেতসকলৰ প্ৰদেশখনক 4টা ভাগত বিভক্ত কৰা হয়। সেইকেইটা হৈছে ৰংখাং, চিংথং, আমৰি আৰু মিৰলং। এই 4খন প্ৰদেশৰ ভিতৰতে কেৱল
মিৰ্লং প্ৰদেশৰ ৰাজ্যপালেহে ৰজাৰ অনুমতি লৈ শাসন কাৰ্য কৰিব পাৰে। এসময়ত ৱাইচং নামে এখন বিখ্যাত ৰজাৰ এই মিৰ্লং প্ৰদেশখনৰ ৰাজ্যপাল আছিলে। তেখেতৰ দিনতে কলং আৰু কপিলী নদীও এই ৰাজ্যৰ অন্তৰ্ভুক্ত আছিলে। সেই সময়ত এই ৰাজ্যখন সকলো দিশতে চহকী আছিলে। এই ৰাজ্যপালজনৰ বিষয়ে এইবাৰ শিল্পীয়ে গাবলৈ লৈছে। Nang rani me thong kar bi
cô nang non tí đông আমি সকলো লোকে দেশৰ সকলো মানুহ সকলো জাতিৰ উন্নতিৰ কাৰণে আৰু শান্তিৰ কাৰণে চিন্তা কৰা উচিত কিয়নো এই সকলো মানুহে হৈছে পৰমপিতা ঈশ্বৰৰ সন্তান এই কাৰ্বি জাতিও সেই পৰমপিতা ঈশ্বৰৰে সন্তান এই ভাৱেৰে প্ৰকাশ কৰিছে শিল্পী জোন্স ইংতি কাঠাৰে তেখেতৰ এই গীতৰ মাজেৰে
nam pen pe te ta kam pen pa ke joy na ke sang to ti pe ra na ti na o ti pe bari te ta ja Cristo rana ke bata bat de rai ji an rai ta rai bom lo de nam to